নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মই নাৰায়ণ নাথ আৰু আপোনালোকে চাই আছে নাৰায়ণ A to Z। বন্ধুসকল, হোলীলৈ আৰু বেছি দিন নাই, সেয়েহে ভাবিলোঁ মই এটা ভিডিঅ'ই বনাই দিওঁ। আৰু আজিকালি হোলী বহুত কেমিকেল হয়, সেয়েহে হোলী খেলাৰ আগতে কেইটামান জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা মই এই ভিডিঅ'ৰ জৰিয়তে দাঙি ধৰিছোঁ। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু তাৰ আগতে এটা অনুৰোধ কৰি থৈ দিব, পাৰিলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অ'পেন কৰি দিব। গতিকে বেছি দেৰি নকৰোঁ বন্ধুসকল, ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, কথাতে কয় নহয়, সাৱধানীৰ অলপো মৰণ নাই। গতিকে আমি হোলী খেলাৰ আগতে কেইটামান কাম কৰিব লাগিব, যিকেইটা হৈছে আপোনাৰ নিজৰ কাৰণে খুব প্ৰয়োজনীয়। আপুনি হোলী খেলাৰ এঘণ্টা আগতে নাৰিকল তেল, কোকোনাট অইল আপোনাৰ ফেচ আৰু গোটেই বডিত আপুনি লগাই ল'ব। আৰু আপোনাৰ চুলিত লগাব মাছাজ অইল লগাই ল'ব। আৰু আপোনাৰ ফেচত ছানস্ক্ৰীন লগাই ল'ব, যাৰ কাৰণে আপোনাৰ হোলীৰ যিবিলাক কেমিকেল থাকিব এইবিলাক আপোনাৰ স্কিনত সোমাব নোৱাৰিব। ছেকেণ্ড, ল'ৰাৰ ক্ষেত্ৰতো কথা বেলেগ, কিন্তু ছোৱালী হ'লে নেইল পেইণ্ট লগাই ল'ব, যাৰ কাৰণে আপোনাৰ নখৰ কাষেৰে এইবিলাক যিবিলাক আপোনাৰ ৰং থাকিব, হোলী থাকিব, সেইবিলাক সোমাব নোৱাৰিব। আৰু পিছত আপুনি সেইটো নেইল পেইণ্টটো যেতিয়া আপোনাৰ হোলী খেলা শেষ হ'ব, তাৰপিছত আপুনি হাতেৰে যিটো নেইল পলিচটো পিছত আপুনি গুচাই দিব পাৰিব। 3 নম্বৰ, আপোনালোকে এটা কথা সাৱধান হ'ব যে হোলী খেলাৰ টাইমত যাতে আপোনাৰ ক'তো নাকাটে বা ক'তো ছাল নাযায়। যদি আপোনাৰ ছাল যায় বা কাটে, তেতিয়াহ'লে আপোনাৰ সেই জেগাটোত যদি আপোনাৰ হোলী সোমাই যায়, তেতিয়াহ'লে আপোনাৰ যিকোনো বেমাৰ হোৱাৰ সম্ভাৱনা থাকিব। সেয়েহে আপোনাৰ এইটো সাৱধান হ'ব। আৰু যদি আপোনাৰ আগতেও কাটিছে, তেতিয়াহ'লে আপুনি ভালদৰে বেণ্ডেজ মাৰি ল'ব। আৰু বাই চান্স যদি আপোনাৰ হয়তো কাটি যায়, তেতিয়াহ'লে আপুনি ভালদৰে লগালগ ঠাণ্ডা পানীৰে ধুই কিনে বেণ্ডেজ কৰাই ল'ব। আৰু 4 নম্বৰটো হৈছে, হোলী খেলাৰ সময়ত আপোনালোকে ছানগ্লাছ ব্যৱহাৰ কৰিব, কিয়নো ছানগ্লাছ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ চকুত যিটো হোলী পৰাৰ চান্সটো খুবেই কম থাকিব। আৰু নেক্সট হৈছে, আপুনি হোলী খেলাৰ আগতে ঠাণ্ডা পানী আৰু নাইবা নেমু চৰ্বত খাই ল'ব লাগে, কিয়নো যেতিয়া আপুনি হোলী খেলাৰ সময়ত আপোনাৰ স্কিনটো বহুত ড্ৰাই হৈ যায়, যাৰ ফলত আপোনাৰ পিয়াহ লগাৰ চান্স বেছি থাকে। সেয়েহে আপুনি আগতেই ঠাণ্ডা পানী বা নেমুৰ চৰ্বত খাই ল'ব। আৰু যদি আপুনি হোলী খেলাৰ সময়ত যদি আপুনি ঠাণ্ডা পানী খাব বিচাৰে বা পিয়াহ লাগে, তেতিয়া আপোনাৰ কি হ'ব, পানীৰ লগতে আপোনাৰ বেয়া কেমিকেল বা হোলীৰ লগত যাব পাৰে, যাৰ ফলত আপোনাৰ বেমাৰ হোৱাৰ চান্স বেছি থাকিব। সেয়েহে আগতেই খাই ল'ব। নেক্সট হৈছে নেচাৰেল কালাৰ। বজাৰত যিবোৰ কালাৰ ওলায় সেইবিলাক বেছিভাগ নেচাৰেল নহয়, বেছিভাগ কেমিকেল থকা হয়। সেয়েহে আমি যদি ইচ্ছা কৰিলে আপোনালোকে ঘৰতো নেচাৰেল কালাৰ বনাই ল'ব পাৰিব। বিট আৰু ফুলৰ সহায়ত বনাব পাৰে। আৰু তাৰপিছত নেক্সট, আৰু আপোনালোকে বেছি সময় তিয়াই কাপোৰেৰে থাকিব নালাগে। বেছি টাইম যদি আপুনি তিয়াই কাপোৰে থাকিব, যিবিলাক আপোনালোকৰ কালাৰ হোলী খেলাৰ পিছত যিবিলাক কালাৰ থাকিব, তিয়াই কাপোৰে থাকিলে সেই কালাৰবিলাক স্কিনত সোমাই যাব, যাৰ ফলত আপোনালোকে অতি সহজে ওলাবৰ কাৰণে বা চাফ কৰিবৰ কাৰণে অসুবিধা লাগিব পাৰে, আৰু তাৰ ফলত বেমাৰ হোৱাৰ সৃষ্টি হ'ব পাৰে। আজিলৈ ইমানেই থাকিল, আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। জয় হিন্দ, থেংকছ ফৰ ৱাচিং।